নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি বহাগ মাহৰ পহিলা দিন, মানুহ বিহু, আৰু সেইকাৰণে মই আজি নিজকে অকণমান সজাইছোঁ। বহুত দিনৰ মূৰত মুগাৰ সাজযোৰ পিন্ধিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কমেণ্ট কৰি। আজি ভিডিঅ'টোত মানুহ বিহুত কিনো কৰিলোঁ দেখুৱাবলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। যদি ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। বান্ধৱীসকল, আজি বহাগ মাহৰ পহিলা দিন, সেইকাৰণে আমি ঘৰতে আজি এখন শৰাই আগবঢ়াইছোঁ, যাতে নতুন বছৰটো আমাৰ সকলোৰে ভালে কুশলে যায়। কাৰণে সৰুৱে ডাঙৰক সেয়া লৈছে। আজি মাইনা দুজনীয়ে মানুহ বিহু বুলি পুৰা কঁকাল ভাঙি নাচিছে। আজি মানুহ বিহু বুলি দুকপিমান ফটো উঠিলোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।